নমস্কাৰ বন্ধু বান্ধৱীসকল, জব আসামছ ইউটিউব চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ আমাৰ বিষয়টো হ'ল জিকে। পৰীক্ষাৰ বাবে বেছি দিন নাই, সেয়ে সকলোৱে ভালকৈ প্ৰস্তুতি কৰক। বলক মূল ভিডিঅ'টোৰ ফালে। আজিৰ প্ৰথম প্ৰশ্ন আছে, প্ৰশ্ন নম্বৰ 1। ধন্য নৰতনু ভাল নামৰ উপন্যাস সৈয়দ আব্দুল মালিকে কোনজন মহাপুৰুষৰ জীৱনৰ আধাৰত ৰচনা কৰিছিল? প্ৰশ্নটো মই পঢ়ি দিলোঁ আৰু এবাৰ পঢ়ি দিব বিচাৰিছোঁ। ধন্য নৰতনু ভাল নামৰ উপন্যাসখন সৈয়দ আব্দুল মালিকে কোনজন মহাপুৰুষৰ জীৱন আধাৰত ৰচনা কৰিছিল? ইয়াত অপশ্যন দিয়া আছে শংকৰদেৱ, মাধৱদেৱ, শ্ৰীকৃষ্ণ আৰু বুদ্ধদেৱ। ঠিক আছে, ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো মই আপোনালোকৰ ওচৰত ঘোষণা কৰি দিম। সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে শংকৰদেৱ। ঠিক আছে, অপশ্যন ক। ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক। এতিয়া নেক্সট প্ৰশ্ন আছে, ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক। ঠিক আছে, এনচাৰত মই লিখি দিছোঁ। এতিয়া নেক্সট প্ৰশ্ন নম্বৰ 2। সাহিত্য একাডেমী বঁটা বিজয় প্ৰথম অসমীয়া উপন্যাস কোনখন? ইয়াত অপশ্যন দিছে মৃত্যুঞ্জয়, ইয়াৰুইংগম, আছাম বুৰঞ্জী, অঘৰী আত্মাৰ কাহিনী। ঠিক আছে, ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হ'ব কি হ'ব? ইয়াৰুইংগম। ঠিক আছে, অপশ্যন খ। এতিয়া নেক্সট প্ৰশ্ন নম্বৰ 4। মহাপুৰুষ মাধৱদেৱৰ কোনখন পুথিক তেওঁৰ ৰচনাৱলীৰ শ্ৰেষ্ঠ ৰচনা বুলি জনা যায়? অপশ্যন পঢ়ি দিছোঁ। অপশ্যনত দিছে কীৰ্তন, নামঘোষা, গুণমালা আৰু ভক্তি ৰত্নাৱলী। ঠিক আছে, ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হ'ব মাধৱদেৱৰ নামঘোষা পুথিক তেওঁৰ ৰচনাৱলীৰ শ্ৰেষ্ঠ ৰচনা বুলি জনা যায়। ঠিক আছে, নামঘোষা। ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হ'ব নামঘোষা। ঠিক আছে, নামঘোষা। অপশ্যন খটো শুদ্ধ উত্তৰ। নামঘোষাক মাধৱদেৱৰ শ্ৰেষ্ঠ ৰচনা বুলি জনা যায়। ঠিক আছে, নেক্সট প্ৰশ্নটো মই আপোনাৰ ওচৰত ৰাখিছোঁ। মাহাত্মাৰ পৰা ৰূপ কোঁৱৰলৈ নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? মাহাত্মাৰ পৰা ৰূপ কোঁৱৰলৈ নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? ইয়াত অপশ্যন দিছে লক্ষ্মীনাথ ফুকন, ৰীতা চৌধুৰী, ৰজনীকান্ত বৰদলৈ, ভৱেন্দ্ৰনাথ শইকীয়া। ঠিক আছে, প্ৰশ্ন নম্বৰ 5ৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হ'ব লক্ষ্মীনাথ ফুকন। ঠিক আছে, লক্ষ্মীনাথ ফুকন। অপশ্যন ক। ঠিক আছে, ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো অপশ্যন ক। মাহাত্মাৰ পৰা ৰূপ কোঁৱৰলৈ নামৰ গ্ৰন্থখন লক্ষ্মীনাথ ফুকনে ৰচনা কৰিছিল। ঠিক আছে, নেক্সট প্ৰশ্ন নম্বৰ 6। প্ৰশ্ন নম্বৰ 6ত দি আছে কোনজন আহোম ৰজাৰ ৰাজত্বকালত মুছলমানসকলে 3বাৰ আহোম ৰাজ্য আক্ৰমণ কৰিছিল? কোনজন আহোম ৰজাৰ ৰাজত্বকালত মুছলমানসকলে 3বাৰ আহোম ৰাজ্য আক্ৰমণ কৰিছিল? ঠিক আছে, এতিয়া অপশ্যনটো মই পঢ়ি দিছোঁ। প্ৰতাপ সিংহ, গদাধৰ সিংহ, চক্ৰধ্বজ সিংহ আৰু স্বৰ্গনাৰায়ণ। ঠিক আছে, ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ। ঠিক আছে, অপশ্যন ঘ, স্বৰ্গনাৰায়ণ। ঠিক আছে, স্বৰ্গনাৰায়ণ ইয়াৰ শুদ্ধ উত্তৰ হ'ব। এতিয়া নেক্সট প্ৰশ্ন নম্বৰ 7। প্ৰশ্ন নম্বৰ 7ত দি আছে কোনজন আহোম ৰজাই ব্ৰহ্মপুত্ৰ নদীৰ মাজত উমানন্দ মন্দিৰ সজাইছিল? ঠিক আছে, উমানন্দ মন্দিৰখন তলত দিয়া কোনজন ৰজাই সজাইছিল বুলি সুধিছে। অপশ্যনত দিয়া আছে গদাধৰ সিংহ, প্ৰতাপ সিংহ, শিৱ সিংহ আৰু ৰুদ্ৰ সিংহ। ঠিক আছে, ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হ'ব ব্ৰহ্মপুত্ৰৰ মাজৰ উমানন্দ মন্দিৰখন গদাধৰ সিংহই সজাইছিল। ঠিক আছে, গদাধৰ সিংহ। অপশ্যন কটো সম্পূৰ্ণ শুদ্ধ উত্তৰ। ঠিক আছে, গদাধৰ সিংহই ব্ৰহ্মপুত্ৰৰ মাজৰ উমানন্দ মন্দিৰখন নিৰ্মাণ কৰিছিল। ঠিক আছে, এতিয়া নেক্সট প্ৰশ্ন নম্বৰ 8 দি আছে কোনজন ৰজাই কোচ ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল? ইয়াত দিছে পুষ্যবৰ্মন, বীৰপাল, বিষ্কিংহ আৰু নৰনাৰায়ণ। ঠিক আছে, ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হ'ব, ইয়াত অলপ ভুলকৈ আমাৰ স্পেলিং মিষ্টেক হৈছে, সেই আপোনালোকে ক্ষমা কৰিব বুলি মই অনুৰোধ কৰিছোঁ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিহু। ঠিক আছে, বিহু। এওঁৰ পিছত হিন্দু নাম লৈছিল বিশ্বসিংহ। এওঁৱেই হিন্দু নাম লৈছিল
বিশ্বসিংহ ঠিক আছে ইংৰাজীত লিখি দিছোঁ বিহু হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিহু বিশুসিংহ বা বিশ্বসিংহ ঠিক আছে বিশ্বসিংহ হ'ব ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰ ইয়াত অলপ স্পেলিং মিষ্টেক আছে এতিয়া নেক্সট প্ৰশ্নত দিয়া আছে কোনজন ৰজাই ভাস্কৰাব্দ বা কামৰূপী চন প্ৰৱৰ্তন কৰিছিল কোনজন ৰজাই ভাস্কৰাব্দ বা কামৰূপী চন প্ৰৱৰ্তন কৰিছিল ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হ'ব অপশ্যনকেইটা মই প্ৰথমে পঢ়ি দিছোঁ ভাস্কৰ বৰ্মন পুষ্য বৰ্মন নৰনাৰায়ণ আৰু মহেন্দ্ৰ বৰ্মন ঠিক আছে ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হ'ব ভাস্কৰ বৰ্মন ঠিক আছে ভাস্কৰাব্দ বুলি কৈছে ভাস্কৰ বৰ্মনৰ দিনত অপশ্যন কটো শুদ্ধ ঠিক আছে ইয়াৰ এতিয়া নেক্সট প্ৰশ্ন নম্বৰ 10 চাহৰ ৰাজধানী বুলি অসমৰ কোনখন জিলাক কোৱা হয় অপশ্যন দিছে যোৰহাট জিলা ডিব্ৰুগড় জিলা শিৱসাগৰ জিলা আৰু গোলাঘাট জিলা ঠিক আছে ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হ'ব কোনখন জিলা যোৰহাট জিলা ঠিক আছে যোৰহাট জিলা অপশ্যন কটো ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰ যোৰহাট জিলাক চাহৰ ৰাজধানী বুলি জনা যায় ঠিক আছে এতিয়া নেক্সট প্ৰশ্ন নম্বৰ 11 দিয়া আছে একমাত্ৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা পোৱা যায় একমাত্ৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা পোৱা যায় ঠিক আছে ইয়াত অপশ্যন দিছে কাজিৰঙা চাই লওক অপশ্যন দিছে কাজিৰঙা মানাহ ডিব্ৰু-চৈখোৱা আৰু নামেৰি ঠিক আছে ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ডিব্ৰু-চৈখোৱা ঠিক আছে ডিব্ৰু-চৈখোৱাত একমাত্ৰ বনৰীয়া ঘোঁৰা পোৱা যায় ঠিক আছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত ইয়াৰ অপশ্যন গ ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰ এতিয়া নেক্সট প্ৰশ্ন নম্বৰ 12 দিছে অসমৰ প্ৰথম পক্ষী অভয়াৰণ্যখনৰ নাম কি অসমৰ প্ৰথম পক্ষী অভয়াৰণ্যখনৰ নাম কি অপশ্যন দিছে দীপৰ বিল বৰদৈবাম বিলমুখ পানী দিহিং আৰু দিহিং পাটকাই ঠিক আছে ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে অসমৰ প্ৰথম পক্ষী অভয়াৰণ্যখনৰ নাম হৈছে দীপৰ বিল ঠিক আছে অপশ্যন ক দীপৰ বিল এতিয়া নেক্সট প্ৰশ্ন নম্বৰ 13 দিছে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত আছে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত আছে महत्वपूर्ण प्रश्न ऑप्शन दिसे गुवाहाटी कामरूप जोरहाट और डिब्रुगढ़ ठीक है यार सम्पूर्ण शुद्ध उत्तर होइसे ऑप्शन ग ठीक है ऑप्शन ग जोरहाट ऑप्शन ग जोरहाट जोरहाटत অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় অৱস্থিত এতিয়া নেক্সট প্ৰশ্ন নম্বৰ 14 দিয়া আছে অসমৰ প্ৰথমখন ষ্টেডিয়াম ক'ত স্থাপন কৰিছিল অসমৰ প্ৰথমখন ষ্টেডিয়াম ক'ত স্থাপন কৰিছিল বুলি ইয়াত প্ৰশ্ন কৰিছে অপশ্যন দিছে যোৰহাট গুৱাহাটী ডিব্ৰুগড় আৰু শিৱসাগৰ বুলি দিছে ঠিক আছে ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক যোৰহাট ঠিক আছে অসমৰ প্ৰথমখন ষ্টেডিয়াম যোৰহাটত স্থাপন কৰা হৈছিল যোৰহাটত নিৰ্মাণ কৰা হৈছিল ঠিক আছে এতিয়া নেক্সট প্ৰশ্ন নম্বৰ 15 পৰাগ বা নৰাচিগা বিহু কোন সম্প্ৰদায়ৰ লোকে পালন কৰে বুলি সুধিছে পৰাগ বা নৰাচিগা বিহু চাওক ইয়াত প্ৰশ্ন দিয়া আছে পৰাগ বা নৰাচিগা বিহু কোন সম্প্ৰদায়ৰ লোকে পালন কৰে বুলি কৈছে ইয়াত প্ৰশ্ন কি অপশ্যনত দিয়া আছে এ ৰাভা ক ৰাভা খ মিচিং গ বড়ো আৰু ঘ কাৰ্বি দিছে ঠিক আছে ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হ'ব পৰাগ বা নৰাচিগা বিহু মিচিংসকলে পালন কৰে ঠিক আছে পৰাগ বা নৰাচিগা বিহু মিচিংসকলে পালন কৰে অপশ্যন খটো সম্পূৰ্ণ শুদ্ধ উত্তৰ এতিয়া নেক্সট প্ৰশ্নৰ পালে আগবাঢ়িম নেক্সট প্ৰশ্ন আছে প্ৰশ্ন নম্বৰ 16 প্ৰত্যেক বছৰৰ কাতি মাহত বাথৌ পূজা কোন জনজাতি কোনে পালন কৰে কোন জনজাতিয়ে পালন কৰে বুলি সুধিছে বাথৌ পূজা কোন জনজাতিয়ে পালন কৰে বাথৌ পূজা কোন জনজাতিয়ে পালন কৰে বাথৌ পূজাৰ কথা সুধিছে আৰু কোন জনজাতিয়ে পালন কৰে বুলি কৈছে ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হ'ব অপশ্যন কিটা পঢ়ি দিছো অপশ্যনত দিছে মিচিং ৰাভা বড়ো আৰু কাৰ্বি ঠিক আছে ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ঠিক আছে বড়োসকলে বাথৌ পূজা পালন কৰে ঠিক আছে অপশ্যন গ ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰ বাথৌ পূজা বড়োসকলে পালন কৰে ঠিক আছে বড়ো জনজাতিৰ লোকে পালন কৰে এতিয়া নেক্সট প্ৰশ্ন নম্বৰ 17 দিছে মেকমোহন লাইনে ভাৰত আৰু কোনখন দেশৰ সীমাৰেখা চিহ্নিত কৰে মেকমোহন লাইন চাওক এতিয়া মেকমোহন লাইনৰ কথা কৈছে মেকমোহন লাইনে ভাৰত আৰু কোনখন দেশৰ সীমাৰেখা চিহ্নিত কৰে বুলি কৈছে এতিয়া অপশ্যন মই পঢ়ি দিছো বাংলাদেশ পাকিস্তান চীন আৰু
নেপাল ঠিক আছে ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে মেকমোহন লাইনে চীন আৰু ভাৰতৰ সীমাৰেখা নিৰ্ধাৰণ কৰে ঠিক আছে সীমাৰেখা কোনখন সীমাৰেখা চিহ্নিত কৰে মেকমোহন লাইনে ভাৰত আৰু চীন দেশৰ ঠিক আছে ভাৰত আৰু চীন দেশৰ সীমাৰেখাক মেকমোহন লাইন বুলি কোৱা হয় ঠিক আছে ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হ'ব অপচন গ প্ৰশ্ন নম্বৰ 18 ভাৰতীয় সীমা তলৰ কোনখন চুবুৰীয়া দেশৰ লগত আটাইতকৈ দীঘলীয়া ইয়াত অপচন দিছে অপচন কিটা আমি পঢ়ি দিছো মই পঢ়ি দিছো অপচন কিটা বাংলাদেশ পাকিস্তান চীন আৰু নেপাল প্ৰশ্নটো এবাৰ আকৌ চাই লওক ভাৰতীয় সীমা তলৰ কোনখন চুবুৰীয়া দেশৰ লগত আটাইতকৈ দীঘলীয়া এতিয়া ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হ'ব অপচন ক বাংলাদেশ ঠিক আছে বাংলাদেশ আৰু ভাৰতৰ সীমা আটাইতকৈ দীঘলীয়া ঠিক আছে এতিয়া নেক্সট প্ৰশ্ন নম্বৰ 19 প্ৰশ্ন নম্বৰ 19ত দিয়া আছে এছিয়ান গেমছত সোণৰ পদক পোৱা প্ৰথম গৰাকী ভাৰতীয় মহিলা কোন এছিয়ান গেমছত সোণৰ পদক পোৱা প্ৰথম গৰাকী ভাৰতীয় মহিলা কোন এতিয়া ইয়াৰ অপচন কিটা মই পঢ়ি দিছো পিভি খিন্দু ভোগেশ্বৰ বৰুৱা মেৰী ডিসুজা আৰু কমলজিৎ খান্দু ঠিক আছে ইয়াৰ এতিয়া সম্পূৰ্ণ শুদ্ধ উত্তৰটো হ'ব এছিয়ান গেমছত সোণৰ পদক পোৱা ভাৰতীয় মহিলাগৰাকী হ'ল কমলজিৎ ঠিক আছে কমলজিৎ অপচন ঘ সম্পূৰ্ণ শুদ্ধ উত্তৰ এতিয়া নেক্সট প্ৰশ্নৰ ফালে আগবাঢ়িম নেক্সট প্ৰশ্নটো আছে প্ৰশ্ন নম্বৰ 20 আৰু আজিৰ অন্তিম প্ৰশ্ন অসমত গড় দিৱস হিচাপে কিমান তাৰিখে পালন কৰা হয় অসমত গড় দিৱস হিচাপে কিমান তাৰিখে পালন কৰা হয় অপচন দিয়া আছে 12 সেপ্টেম্বৰ 22 সেপ্টেম্বৰ 18 সেপ্টেম্বৰ আৰু 28 সেপ্টেম্বৰ ইয়াৰ উত্তৰটো মই আপোনালোকে কমেন্ট বক্সৰ যোগেদি মোক প্ৰেৰণ কৰিব বুলি মই আশা কৰিছো কমেন্ট বক্সৰ যোগেদি এই প্ৰশ্নৰ উত্তৰটো আপোনালোকে কমেন্ট কৰিব বুলি মই অনুৰোধ কৰিছো